মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি দুষ্ট কানাই নামৰ পাঠটোৰ মূল কথাখিনি আলোচনা কৰিম। দুষ্ট কানাই বুলি কাৰ কথা কোৱা হৈছে আমি আটাই বুজিছো, নহয়নে? দুষ্ট কানাই বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। শ্ৰীকৃষ্ণ হৈছে হিন্দুসকলৰ প্ৰধান দেৱতা। তেওঁ হৈছে জগতৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা। কিন্তু এনে এজন ঐশ্বৰিক মহিমাৰ গৰাকী হলেও শ্ৰীকৃষ্ণই বোলে শৈশৱতে সৰুকালতে বহুত দুষ্টামি কৰিছিল। এই পাঠটোত শ্ৰীকৃষ্ণই কৰা দুষ্টামিৰ অলপমান বৰ্ণনা দিয়া হৈছে। আমি শুনোচোন আহা। শ্ৰীকৃষ্ণৰ লবণুৰ প্ৰতি বৰ আগ্ৰহ। লবণু মানে মাখন, মাখন খাই বৰ ভাল পায়। এবাৰ শ্ৰীকৃষ্ণই কি কৰিলে, এগৰাকী গোপীৰ ঘৰত লবণু চুৰ কৰিবলৈ বুলি সোমাল। সেই সময়ত গোপীয়ে আন কেইগৰাকীমান গোপীৰ সৈতে চোতালৰ একাষত গাখীৰ মঠি আছিল। শ্ৰীকৃষ্ণই হাতত সাৰে ভৰিত সাৰে তাৰমানে একেবাৰে মনে মনে তেওঁ ঘৰত সোমাল। আৰু যেতিয়া লবণুৰ কলহবিলাক দেখিলে তেতিয়া থিৰেৰে থাকিব নোৱাৰিলে। কি কৰিলে, লবণুবোৰ খাবলৈ ধৰিলে। তেওঁ খাই থাকোঁতে ইফালে সিফালে চাইও আছে, কিজানি আকৌ কোনোবাই আহি দেখেহি। তেতিয়া দেখিলে যে কাষতে এটা শিশু শুই আছে। শ্ৰীকৃষ্ণই কি কৰিলে, শিশুটোক জগাই দিলে। তেতিয়া গোপী এগৰাকী ভিতৰলৈ সোমাই আহিল। ঘৰৰ গৃহিণী গোপীগৰাকী সোমাই আহিল শ্ৰীকৃষ্ণক দেখি আচৰিত হ'ল আৰু সুধিলে, তুমিনো কোন? তুমি কিয় ইয়াত আহিছা? তেতিয়া শ্ৰীকৃষ্ণই অলপমান মনে মনে ভয় খালে আৰু ভাবিলে যে ককায়েক বলভদ্ৰৰ যদি নামটো কোৱা যায় তেতিয়া হয়তো গোপীগৰাকীয়ে ভয় খাব। এই বুলি ভাবি শ্ৰীকৃষ্ণই ক'লে যে তুমি মোক চিনি পোৱা নাই, মই বলাইৰ কনিষ্ঠ ভাতৃ। তেতিয়া গোপীগৰাকীয়ে শ্ৰীকৃষ্ণ যে চতুৰালি কৰিছে সেই কথা ভালদৰে বুজি পালে আৰু ক'লে, বাৰু তুমি বাৰু এই মোৰ ঘৰলৈ কিয় সোমালা? তেতিয়া কৈছে, মই এইটো মোৰ ঘৰ বুলি ভাবি ভুলতে সোমালো। গোপীগৰাকীৰ যদিও হাঁহি উঠিছিল তথাপি আকৌ গহীনাই সুধিলে, বাৰু ঠিক আছে সোমালা, তুমিনো এই লবণুৰ কলহত কিয় হাত দিলা? তেতিয়া ক'লে শ্ৰীকৃষ্ণই যে এই লবণুৰ কলহবিলাকত ইমান পিপৰা আছে, পিপৰা মানে পৰুৱা, ইমান পৰুৱা আছে, মই সেইকাৰণে পিপৰাবোৰ আঁতৰাবৰ বাবে হাত দিলো। তেতিয়া ক'লে, বাৰু ঠিক আছে, তুমি বাৰু মোৰ উপকাৰেই কৰিলা, এই শিশুটোক শুই থকা শিশুটোক কিয় জগালা? তেতিয়া শ্ৰীকৃষ্ণই এটা বুদ্ধি পাঙিলে। শ্ৰীকৃষ্ণই ক'লে, এই শিশুটিৰ লগত মই একেলগে গৰু চৰাওঁ আৰু মোৰ এটা গৰু হেৰাইছে, কিজানি শিশুটিয়ে দেখিছে, এই বুলি ভাবিয়ে মই তাক জগালো। তেতিয়া গোপীয়ে দেখিলে যে গোপীয়ে শুঙি চাই পেলাই গম পালে যে শ্ৰীকৃষ্ণৰ মুখত লবণু লাগি আছে। তেওঁ যে লবণু চুৰ কৰিছিল সেই কথাটো ধৰা পেলালে আৰু অন্যান্য গোপীসকলকো মাতি আনিলে। শ্ৰীকৃষ্ণই দেখিলে কথাটোতো বিষম হৈছে, বিপদ আহিব, গতিকে শ্ৰীকৃষ্ণই কি কৰিলে, হাতত লৈ থকা লবণু গোপীগৰাকীৰ মুখত সানি দিলে আৰু বাকীবিলাককো ক'লে যে চোৱা, তুমি নিজেই তোমাৰ মুখখনেই সাক্ষী, তোমাৰ মুখতে লবণু লাগি আছে, তুমিয়ে চুৰ কৰি খাইছা আৰু এতিয়া তোমাৰ গিৰিয়াৰ ভয়ত মোক দুখ দিছা। তেতিয়া শ্ৰীকৃষ্ণক আৰু কথাৰে বলে নোৱাৰি গোপীসকলে শ্ৰীকৃষ্ণক এৰি দিলে আৰু শ্ৰীকৃষ্ণ গুচি যোৱাৰ পাছত তেওঁলোক গৈ যশোদাৰ ওচৰ পালেগৈ। যশোদা মানে হৈছে শ্ৰীকৃষ্ণৰ মাতৃ। যশোদাৰ ওচৰ পালেগৈ আৰু শ্ৰীকৃষ্ণৰ বিৰুদ্ধে গোচৰ দিলেগৈ। তেওঁলোকে গৈ কি ক'লেগৈ যে তোমাৰ কানাইৰ পৰা আমাৰ বৰ অশান্তি হৈছে। কানায়ে আমাৰ ঘৰত সোমাই লবণু চুৰ কৰি খায়, লবণুৰ কলহো ভাঙে আৰু শুই থকা শিশুকো জগাই দিয়ে। এনেকৈ সকলোৱে যেতিয়া গোচৰ দিলে যশোদাৰ বৰ খং উঠিল আৰু শ্ৰীকৃষ্ণক বিচাৰি বিচাৰি গৈ দেখিলেগৈ যে সমনীয়াবিলাকৰ লগত, বন্ধুবিলাকৰ লগত শ্ৰীকৃষ্ণই খেলি আছে। তেতিয়া যশোদাই কি কৰিলে, শ্ৰীকৃষ্ণৰ হাত দুখনত বান্ধি থলে। শ্ৰীকৃষ্ণৰ হাতত দুখ পাই মনতো বেজাৰ লাগিল, কান্দিবলৈ ধৰিলে। যশোদাই কিন্তু শ্ৰীকৃষ্ণৰ কান্দোন দেখিও মনটো কোমলি নগ'ল। তেতিয়া যশোদাই শ্ৰীকৃষ্ণক গালি পাৰিবলৈ ধৰিলে, কৈছে, কোৱাচোন কৃষ্ণ, মোৰ ঘৰততো একোৰে অভাৱ নাই, মোৰ ঘৰত তুমি যিমান লবণু কোৱা সিমান লবণু আছে আৰু মই হৈছো নন্দ ৰজাৰ পত্নী, তুমি নন্দ ৰজাৰ পুত্ৰ, আমাৰ ঘৰৰ ল'ৰাই জানো লোকৰ ঘৰত লবণু চুৰ কৰি খায়? শ্ৰীকৃষ্ণক যে এনেদৰে গালি পাৰিলে শ্ৰীকৃষ্ণৰ কিন্তু বৰ খং উঠিল। শ্ৰীকৃষ্ণই কি কৰিলে জানানে? তেতিয়া যশোদাক ক'লে, মাকক ক'লে যে মই এটা সাধাৰণ অপৰাধ কৰোঁতেই
তুমি কিয় গভাইত চোৰক বন্ধাৰ দৰে পঘাৰে বান্ধি থৈছা? তুমি মই কৰা উপকাৰৰ কথা কিয় পাহৰি গৈছা? মই যদিও ৰজাৰ কুমাৰ, মই কিন্তু দুৰ্গম বনত গৰু চৰাইহে ভাত খাব লাগে। আৰু তুমিও যে বহুত দিনলৈকে সন্তানহীন হৈ আছিলা, মানুহে তোমাক কাঠবাজি বুলি হাঁহিছিল। তুমি অনেক যাগ যজ্ঞ কৰিছিলা, উপাসনা কৰিছিলা, তথাপিওতো সন্তানৰ মুখ দেখা নাছিলা। মইহে তোমাৰ সন্তান হিচাপে জন্ম লাভ কৰি তোমাৰ কলংক দূৰ কৰিলো। শ্ৰীকৃষ্ণই ইমানবোৰ কথা ক'লে যদিও যশোদাৰ কিন্তু খংটো নকমিল। যশোদাৰ কৃষ্ণৰ প্ৰতি খং উঠিয়ে থাকিল। তেতিয়া শ্ৰীকৃষ্ণই ডাঙৰ কথা ক'লে। কি ক'লে জানানে? ক'লে যে মই তোমাৰ ঘৰত ইমান আৰু অপমান সহি থাকিব নোৱাৰো। মই মথুৰাত থকা কংস মামাৰ ঘৰলৈ গুচি যাম। এই কথা শুনি যশোদাই বৰ ভয় খালে। কিয়নো ভয় খালে? কাৰণ মথুৰাত থকা কংসই ইতিমধ্যে কৃষ্ণক মাৰিবলৈ বিভিন্ন বুদ্ধি পাঙিছেই। যদি নিজৰ মাকৰ ওচৰৰ পৰা কৃষ্ণ গুচি গৈ কংসৰ ওচৰলৈ গুচি যায়, তেতিয়াতো ডাঙৰ কথা হ'ব, নহয়নে? গতিকে কি কৰিলে? একেবাৰে যশোদা দৌৰি আহি শ্ৰীকৃষ্ণক বুকুত সাৱটি লৈ মৰম কৰিবলৈ ধৰিলে। আৰু কৃষ্ণক এনেকৈ যশোদা আৰু কৃষ্ণ এনেকৈ মৰম কৰা দেখি অন্যান্য গোপীসকল আহি তেওঁলোকক মাজতে লৈ নাচিবলৈ ধৰিলে। এই যে দুষ্ট কানাই নামৰ পাঠটো, এই পাঠৰ কাহিনী ভাগ লোৱা হৈছে মাধৱদেৱৰ পিম্পৰা গুচোৱা নামৰ ঝুমুৰাখনৰ পৰা। এতিয়া ঝুমুৰা মানে কি তোমালোকে শুনিছানে বাৰু? ঝুমুৰা নামটো? ঝুমুৰা হৈছে মাধৱদেৱে ৰচনা কৰা নাটকৰ নাম। এই ঝুমুৰাবিলাকত মাত্ৰ এটা অংকহে থাকে, বহুত ক্ষুদ্ৰ এটা পৰিস্থিতিৰ বৰ্ণনাহে থাকে। আৰু মাধৱদেৱে কেইবাখনো ঝুমুৰা ৰচনা কৰিছে। চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, সুজন বিহাৰ, এইবোৰ হৈছে তেওঁ ৰচনা কৰা ঝুমুৰা। আৰু তোমালোকক যিটো পঢ়িব দিছে দুষ্ট কানাই নামৰ পাঠটো, এইটো পিম্পৰা গুচোৱা নামৰ ঝুমুৰাখনৰ পৰা লোৱা হৈছে। হ'ব? তোমালোকে পাঠটো ভালকৈ পঢ়িবা।